Good morning friends. এতিয়া মই এক্সাৰসাইজ কৰি উঠিলো। ৰাতিপুৱা উঠি মই পানী খাওঁ, 2 গ্লাস পানী খাওঁ। তাৰ পিছত অলপ লাল চাহ খাওঁ বা ব্লেক কফি। তাৰ পিছত মোৰ এক্সাৰসাইজ এতিয়া এই বেডৰুমতে কৰিছো। বাহিৰত ছোৱালীক অনলাইন ক্লাছ আৰু বিজি সব হাজবেণ্ড অফিস আৰু মোৰ এয়া কাম। এতিয়া যাওঁ, এতিয়া বাকিখিনি কাম কৰোঁ। দিনটো দেখাই থাকিম কি কি কৰি থাকোঁ। গা চা ধুই পূজা দিলোঁ, দি পেলাই পূজা দি আহি মই 1 গ্লাস গৰম পানী খাওঁ। চাহ বহাই আছোঁ, এতিয়া ব্ৰেকফাষ্ট কৰিম। চাহ বনাই আছোঁ, গাখীৰ গৰম দিছোঁ, পানী উতলি আছে আৰু এতিয়া আজি দেৰি হ'ল। ব্ৰেকফাষ্ট এতিয়াহে দিম। আজি মজেলি খাম, সেইকাৰণে গাখীৰ গৰম কৰিছোঁ। খাই লওঁ, ভোক লাগিছে। ভাত বনাই আছোঁ, কচুৱে, কণী তৰকাৰী, ভাত আৰু কিবা ভাজি এখন বনাম, একদম চিম্পুল। আৰু আচাৰ বনাব আছে, পিঁয়াজৰ আচাৰ এটা দিম। এইটো পিঁয়াজৰ আচাৰ ৰেচিপি পাই থাকিব। আৰু কি কৰোঁ, তাৰপিছতে মাৰ্কেটত যাম। এই যে মোৰ মেগাষ্টৰ, তাত কালি গৈছিলোঁ। কালি যাওঁতে বহুত কিবা কিবি পালোঁ। আজিও যাম, বস্তুবিলাক আনি থৈ দিলে ভাল। আৰু ক'ৰবাত কেতিয়াবা বাৰ্থডে চাৰ্থডে এইবিলাক হৈ থাকে, সেইবিলাকত দিবও ভাল। বহুত কমত বস্তু পাইছোঁ, পিছত দেখাম ভিডিঅ'টো। একদম ৰেডি। আহি গ'লোঁ, বজাৰৰ পৰা আহিলোঁ। আহি কৈছিলোঁ ন কি কি কিনিলোঁ দেখাম। এইবোৰ কিনিছোঁ। এইবিলাক ক্লে টাইপ হয়, তাত লগাই দিব লাগে ছোৱালীজনী। এইবিলাক ষ্টিকাৰ কালাৰ মেচিং কৰি কৰি ইয়াত লগাই দিব লাগে। এনেকুৱা আকৌ এইবিলাক কিবা কালাৰ ষ্টেনচিলো আছে চাগে লগত। কালাৰ পেঞ্চিল আৰু এইবিলাক মই বহুতকৈ কিনিছোঁ, বেছিকৈ কিনিছোঁ। একদম কম ৰেটত পাইছোঁ, পাই পেলাই সেইকাৰণে বেছিকৈ আনি থৈ দিছোঁ। বাৰ্থডে চাৰ্থডে সময়ত লাগে মানুহক, সেইকাৰণে আনি থৈ দিলোঁ। আৰু এতিয়া ভাবিছোঁ এটা অকণমান যাব আছে, জুৱেলাৰী শ্বপ এখনত যাব আছে। চাওঁ, টাইম হ'লে এতিয়া যাওঁ তাতে, আৰু গ'লে দেখাম মোৰ দিনটো। আৰু আচাৰটো বনালোঁ, আচাৰটো দেখি থাকিব। ৰেডি হৈ আছোঁ, লিপষ্টিক লগাওঁ। লিপষ্টিক লগাইতো লাভেই নাই, মাস্ক পিন্ধিবই লাগিব। তথাপিতো অলপ লগাওঁ। লাইট কালাৰ, ডাৰ্ক কালাৰ ল'লে গোটেই মাস্কটো বেয়া হয়। আৰু জাষ্ট মই এইটোৱে লগাওঁ আৰু অলপ কাজল। ৰেডি এতিয়া কৈছিলোঁ যে কিবা অলপ জুৱেলাৰী ল'ব লাগে, এই তাত ৰেডি হ'লোঁ। এয়া ধুনীয়াকৈ সাজি কাচি, আৰু মাস্কখনটো লাগিবই মুখত। এই মাৰ্কেট আহি পালোঁ। এইটো ফিনিক্স মল হয়, বহুত ডাঙৰ মল। ঘৰ একদম ওচৰত হয়, একদম বেছি দূৰ নহয়। মোৰ ঘৰৰ পৰা খোজকাঢ়িলে 10 মিনিটমান লাগে। প্ৰথমে তো ভোক লাগিছে, ভোক লাগি গ'ল, সেইকাৰণে ফুড কৰ্টত বহিলোঁ। প্ৰথমে খাই লওঁ, তাৰপিছত শ্বপিংবিলাক কৰোঁ, নহ'লে ছোৱালী হাহাকাৰ লাগে। কিবা কিবি লৈছে। আজি মোৰ ফাষ্টিং আছে, মই সেইকাৰণে আজি খোৱা নাযায়, নন ভেজ নাখাওঁ। সিহঁতে খাই লৈছে দুইটা, বাপেকে। তাৰপিছত এইটো মলটো বহুতেই ধুনীয়া, বহুত ডাঙৰ হয়। ফিনিক্স মল বুলি ক'লে বেংগলোৰত জানেই, চিনি পায়ে চবে। সিমানটো দেখুৱাইছোঁ। এইখিনি ওপৰ টপ ফ্ল'ৰ ফুড কৰ্ট আছে ইয়াতে। তাৰপিছত আমাৰ এতিয়া হ'ল নামি যাওঁ। নামি আহি এতিয়া আহিছোঁ। এইটো চকলেট লৈছে ছোৱালীয়ে,
হাউচ কেণ্ডিৰ পৰা বহুত দাম এইটোত এই অকণমানি পেকেট এটা লৈছে 850 টকা লৈছে মিক্স কৰি দিয়ে চকলেট কিবা কিবি তাৰ পৰা লৈছে তাৰপিছত এনেকৈ লৈ পেলাই ল'বই যেতিয়া কথা শুনিব এইটো পেকেটটোৱে 850 গ'লোঁ এতিয়া আমি এই জুৱেলাৰীখনত আহিছোঁ কল্যাণ জুৱেলাৰী তাত কিবা এটা ল'ব লাগে সৰু বস্তু এটা লৈছোঁ তাত ল'লোঁ ধুনীয়াকৈ বজাৰৰ পৰা আহি ইভিনিং ৱাক কৰিব আহিলোঁ এতিয়া কাষতে লেক এটা আছে আমাৰ লেকৰ পাৰত আৰু ইয়াৰ পৰা গৈ পেলাই এটা ধুনীয়া স্মুথি এটা বনাম চাব বহুত হেল্ডি মই ৱাকিং কৰি গৈ খাওঁ এতিয়া মোক এই স্মুথিটোৰ কাৰণে লাগিব বানানা এটা কিৱি এইটো মই অপশ্যন আনিছোঁ দুটা ডেটছ নহ'লে যদি ডেটছ নাথাকে হাফ টি স্পুনতকৈ কম গুড় জেগ্ৰী আৰু 1 টিস্পুন ৰোল অ'টছ লৈছোঁ আৰু 1 কাপ মিল্ক বাট কাপটো সৰু দেখিছেনে আপোনালোকৰ কিমান আৰু ল' ফেট মিল্ক হয় এইটো এতিয়া মই এইটো বনাম এতিয়া এইখিনি মিক্সিত দি ব্লেণ্ড কৰি লওঁ তাৰপিছত হৈ গ'ল ইমান ফটাফট হয় এটা টেষ্টি ডিছ এইটো ব্ৰেকফাষ্ট কৰিব পাৰে যেতিয়া হ'লেও খাব পাৰে এয়া মোৰ বহুত টেষ্টি স্মুথি ৰেডি চাওক এয়া মই এয়া দি পেলাই অলপ সজাই দিছোঁ কিৱি দিছোঁ একেবাৰে ইজি বহুত হেল্ডি বহুত টেষ্টি ব্ৰেকফাষ্টত খাব পাৰে আপোনালোকে ইভিনিং টাইমতো খাব পাৰে বা জিমৰ পৰা আহিও খাব পাৰে যিকোনো টাইমত এইটো খাব পাৰে বহুত এনাৰ্জি দিয়ে এই স্মুথিটোৱে চাওক আৰু ইমান টেষ্টি এবাৰ বনাই খাব তাৰপিছত নিজেই গম পাব টেষ্টিটো ঠিক আছে হেল্ডি হৈ থাকক হেপী থাকক বাই বাই